আজিলৈকে আপুনি মানুহে মানুহৰ সহায় কৰাৰ কথা বহুবাৰ শুনিছে, কিন্তু আজিৰ এই ভিডিঅ' সম্পূৰ্ণ ব্যতিক্ৰমী আৰু আপোনাক আচৰিত কৰি দিব। কোনো জন্তুৱে মানুহৰ জীৱন বচোৱাৰ আনন্দদায়ক মোমেণ্টছ দেখাবলৈ গৈ আছো। মোৰ কথা বিশ্বাস কৰক, এই ভিডিঅ'খনৰ সকলোতকৈ শেষৰ ঘটনাটো চাই আপোনাৰ চকুত চকু পানী আহি যাব। তাৰ আগত এনেধৰণৰ ৰোমাঞ্চক ভিডিঅ' চাবৰ বাবে আমাৰ ইউটিউব চেনেল কি কিয় কেনেকৈ ছাবস্ক্ৰাইব কৰি ওচৰতে থকা বেল আইকনটোত প্ৰেছ কৰক। এই মানুহজনক চাওক, এও এজন ট্ৰেইণ্ড মাষ্টাৰ হয়, যোনে ইয়াৰ সকলো সিংহৰ লগত সিহঁতৰ টাচত থাকে আৰু তেওঁৰ প্ৰেম চাওক, তেওঁৰ লগত সিংহসমূহ মিলা প্ৰীতিৰে থাকে। কিন্তু ইয়াত অহা এটি নতুন চিতাই এই মানুহজনক আহাৰ হিচাপে ভাবি চোচা লৈছে। কিন্তু ইয়াত বহা অন্য এটি বাঘ তেওঁক ঠেলি দি ক'লে, অ' ভাই, এও আমাৰ গৰাকী হয়, তোমাৰ চিকাৰ নহয়। এই বাঘৰ আচৰণত আপুনি কি ক'ব? কমেণ্ট বক্সত জনাওক। এতিয়া যি ঘটনাটো আপুনি চাবলৈ গৈ আছে তাক চাই আপুনি আচৰিত হৈ যাব। চাওক, এই শিশুটো ৰাস্তাত থিয় হৈ আছে। তেতিয়াই ৰাস্তাৰ এটি পথভ্ৰষ্ট কুকুৰ দ্ৰুতগতিত দৌৰি আহে আৰু শিশুটোক কামুৰিবলৈ চেষ্টা কৰে। কিন্তু তেতিয়াই এই শিশুজনৰ ঘৰৰ পোহা মেকুৰীয়ে দ্ৰুতগতিত দৌৰি আহি সেই কুকুৰৰ সৈতে খুন্দা খায়। কুকুৰ ভয়ত পলাই গ'ল। কিন্তু এই পোহনীয়া মেকুৰীটোৰ সাহস চাওক, সি তাৰ পিছে পিছে দৌৰি আছে। ভাবক, কৈ আছে যে তুমি আমাৰ ঘৰৰ শিশুক কামুৰিবলৈ আহিছা কোনটো সাহসত? এই মেকুৰীটোৰ এনে সাহসৰ বাবে এটা লাইকটো নিশ্চয় দিব লাগে বন্ধুসকল। কুকুৰতকৈ নিষ্ঠাবান অইন কোনো জন্তু নহয়। কুকুৰৰ নিষ্ঠাবানতা আমিতো শুনিয়ে থাকোঁ। চিচিটিভিত আবদ্ধ এই ঘটনাটো চোৱাৰ পিছত আপুনি এই কথা নিশ্চয় বিশ্বাস কৰিব যে কুকুৰতকৈ প্ৰিয় অইন জন্তু হ'ব নোৱাৰে। এজন চোৰ বন্দুকৰ সৈতে চুৰিৰ উদ্দেশ্যেৰে এই দোকানখনত সোমায়। কিন্তু তেতিয়াই এই দোকানৰ মালিকৰ এটি পোহনীয়া কুকুৰ নিজৰ গৰাকীক বিপদত দেখি চোৰৰ ওপৰত এটেক কৰি দিয়ে। মাথো এটেকে কৰা নাই, আনকি চোৰজনক তাৰ পৰা ওলাই যাবলৈ বাধ্য কৰি দিয়ে। ইয়াকে কয় সঁচা নিষ্ঠাবানতা। আমেৰিকাৰ চিনচিনাটি জু। খবৰ অনুসৰি ইয়াৰ চিৰিয়াখানাত ফুৰিবলৈ অহা এটি পৰিয়ালৰ 4 বছৰীয়া এটি শিশু জুখনত বনোৱা গৰিলাৰ গঁড়ালত পৰি গ'ল। ইয়াৰ পিছত সকলো ভয়ত কঁপমান। গঁড়ালখন বহু গভীৰ আছিল আৰু গৰিলা শিশুটোৰ কাষত আছিল। ইয়াৰ পিছতো প্ৰায় 10 মিনিট সময় গৰিলা শিশুটোৰ সৈতে পানীত খেলি থাকিল। কিন্তু কিছু মানুহে গৰিলাক হিংস্ৰ জন্তু ক'লেও ইয়াৰ পৰা জানিব পৰা গ'ল আচলতে সেই গৰিলাটোৱে শিশুটোক কোনো ধৰণৰ ক্ষতি কৰা নাই। তেওঁক ৰক্ষা কৰিবলৈ ইফালে সিফালে চোঁচৰাই আছিল। সি জনা নাছিল যে ওপৰৰ পৰা চিঞৰি থকা লোকসকল শিশুটোক বচাবৰ বাবে আহিছে নে মাৰিবলৈ আহিছে। জীৱ-জন্তুৰ পৰা আমি বহু কথা শিকিব পাৰোঁ, যদি আমি কিবা শিকিব খোজো তেনেহ'লে। এতিয়া এই হাতীটোৰ কথা ভাবক। এই হাতীটো কোনোবা মানুহক পানীত ডুবি থকা দেখি অনতিপলমে পানীত নামি পৰে আৰু তেওঁক ঠেলি ঠেলি নৈখনৰ অইন দাঁতিত পুছ কৰি দিয়ে, যাতে তেওঁ পানীৰ পৰা ওলাই আহিব পাৰে। এই হাতীটোৱে যাক বচাইছিল তেওঁ তাৰ গৰাকী আছিল। কিন্তু তেতিয়াও এইটো আমাৰ বাবে এটি ডাঙৰ শিক্ষা যে মানৱীয়তা আৰু কোনো অসহায়ৰ সহায় কৰাতকৈ ডাঙৰ অইন কোনো ধৰ্ম নাই। ভিডিঅ'খনৰ এই শেষৰ ঘটনাটো আউট অফ কনচেপ্ট হয়, এইটো আমি জানো, কিন্তু এই ঘটনাটোত এজনী মাকৰ সঁচা মৰম দেখিবলৈ পাব। এটি সাপ হঠাৎ এই ঠাইত আহি উপস্থিত হয়, য'ত এজনী মুৰ্গী আৰু তেওঁৰ পোৱালীবোৰ বহি আছিল। সাপে সিহঁতক খাবলৈ যোজা কৰে, কিন্তু সাপ চাই এই মুৰ্গীজনী ভয় খোৱা নাই আৰু সেই সাপটোৰ সৈতে যুঁজি যুঁজি নিজৰ সকলো শিশুক বচাই তাৰ পৰা ওলাই লৈ যায়। কেৱল নিজেই নহয়, সাহসৰ বলত তেওঁ নিজৰ শিশুকেইটাকো তাৰ পৰা বচাই লৈ যায়। ইয়ে হ'ল মাকৰ সঁচা মৰম। এই ভিডিঅ'খন বনোৱাৰ উদ্দেশ্য এইটোৱেই আছিল যে আপুনি এই ভিডিঅ'খনক চাই কোনো অসহায়ক সহায়ৰ বাবে হাত আগবঢ়াই দিয়ে। এইসমূহতো জীৱ-জন্তু হয়, কিন্তু আমিতো মানুহ। মহাশয়, সেইবাবে সহায় নিশ্চয় কৰিব অসহায়ৰ। বন্ধুসকল, আমাৰ এই ভিডিঅ'খন যদি এনজয় কৰিলে প্লিজ ইয়াক লাইক কৰক, আপোনাৰ বন্ধুসকলৰ লগত শ্বেয়াৰ কৰক আৰু এনেধৰণৰ এমেজিং ভিডিঅ'ৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰক আৰু ওচৰতে থকা বেল আইকনটোত প্ৰেছ কৰক। লগ পাম পুনৰ এটি নতুন ভিডিঅ'ত। আপুনি চাই আছিলে কি কিয় কেনেকৈ।